অফিচাৰ ভাগলৈকে ব্লগ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু ময়ো ভালে আছোঁ এইটো দেওবাৰ আৰু মই এতিয়ালৈকে গায়ে ধোৱা নাই ধুম আৰু অকণমান পিছতকৈ আৰু ৰ'দটো একদম টেকটেককৈ মাৰিছে আৰু ৰ'দটো মাৰিছে কাৰণেতো আজি মোৰ বৰ ফূৰ্তি সেইকাৰণে আৰু আজি ভিডিঅ'টো মই ঘৰতে দেখা বনাইছোঁ ক'লৈকো যোৱা বনোৱা নাই আজি যিহেতু বহুত ৰ'দৰ কাৰণে বেছি বনাব পৰা নাই আৰু মানে কিন্তু ৰ'দ হ'ল বুলি ইমান ৰ'দ নহয় আৰু ৰ'দ হ'ব বুলি ডাঙৰো হ'ব কিবা হ'ব সেই মই ৰ'দত দেখিছোঁ মোৰ ছালখন কোলা পৰি গৈছে আৰু এইটো মই বগাই একদম মোৰ বহুত গাঁও অঞ্চলত বেছিকৈ গছ গছনি বেছি থাকে চহৰ নগৰত যোন চহৰ নগৰত থাকে সিহঁতৰ সেইপিনে বিল্ডিং ঘৰ বেছি থাকে আৰু গাঁও অঞ্চলত ঘৰ থাকে সেইকাৰণে তাত গছ গছনি ৰোৱা যায় গছ গছনি বেছি আমাৰ আজি মোৰ আবেলি ভিডিঅ'টো বনাব নোৱাৰিম কাৰণ আজি টিউশ্যন আছে আৰু বহুত চেষ্টা কৰিলোঁ আমি আচলতে কৰিব নোৱাৰিলোঁ কাৰণ আছে আমাৰ সৰু এখন বাগিচা বনাইছে আমাৰ বাগিচা এখন আছে ডাঙৰ এখন বাগিচা চব্জি আছে লাই ভেন্দি চব আছে মানে মই গম নাপাওঁ আৰু এই বহুত ভাল লাগে এইখন দেখিছে আৰু এতিয়া গৈ আছোঁ আমি দেখিছে সেয়া যোৱা সেইখিনি বৰ ঠেকেচা খোৱা যায় সেইকাৰণে মোবাইল চলি আছে তো গাইজ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকন